সিদ্ধান্ত মৰ্মে আজিৰ দিনত প্ৰায় ৯৯জন চাকৰিয়াল যিসকল নন গেজেটেড হয় ষ্টেট লেভেল আৰু ডিষ্ট্ৰিক্ট লেভেলৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰা হয়, যিসকলে নিজৰ চাকৰি জীৱনত খুব নিষ্ঠাৰে কাম কৰিছে আৰু ৰাজ্য চৰকাৰক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত অৰিহণা যোগাই আহিছে। এটা উদাহৰণ বা আদৰ্শ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছে কৰ্মদক্ষতা বা সকলো দিশত, তেওঁলোকক পুৰস্কাৰ দিয়া হয়। কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আজি 3জনক দিয়া হৈছে আৰু গোটেই অসমত এইটো চলি আছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰথম অসমৰ চিফ মিনিষ্টাৰ আছিল, কিন্তু আধুনিক অসমৰ নিৰ্মাতা হিচাপেও আমি জানো। আনফালেদি তেওঁক এটা নেশ্যনেল লিডাৰ হিচাপে 2002 চনত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে পষ্টুমাছভাৱে ভাৰত ৰত্ন প্ৰদান কৰিছে। তো এতিয়া সি ৱেল ৰেচপেক্টেড থ্ৰু আউট দি কাণ্ট্ৰি এজ এ লিডাৰ অফ দি ইণ্ডিয়া। আৰু অসমতো নৰ্থ ইষ্টাৰ্ণ ৰিজনতো আজি পাহাৰীয়া জনজাতিসকলে সদায় তেওঁক সন্মান জনায়, কাৰণ যিটো অট'নমাছ ষ্টেট বা 6 শিডিউল এইবিলাক প্ৰভিজন তেখেতৰ কাৰণে সংবিধানৰ স্থান পাইছে বুলি চবে জানে। তো আজিৰ দিনত যিটো উদযাপন কৰা হ'ল, পুৰস্কৃত কৰা হ'ল, তাৰ দ্বাৰা দি ক'ব বিচাৰিছে যে চবে নিষ্ঠাভাৱে কাম কৰক, ডেডিকেটেডলি কাম কৰক আৰু এটা আধুনিক অসম আকৌ নিৰ্মাণ কৰিবৰ কাৰণে বহুত কৰিব লগা আছে। তাত কৰ্মচাৰীসকলে যদি দক্ষতাৰে আৰু তীব্ৰতাৰে যদি কাম কৰিব নোৱাৰে, তেতিয়া আধুনিক অসম আমি নিৰ্মাণ কৰিব নোৱাৰোঁ। তাত স্কিল ডেভেলপমেণ্টৰ প্ৰয়োজন আহি আছে, কম্পিটেঞ্চি লেভেলটো অলপমান বঢ়াব লাগিব এমপ্লয়ীবিলাকৰ। এই গোটেই পলিচি ৰাজ্য চৰকাৰে লৈ আছে। সেইকাৰণে আজিৰ দিনত ইয়াত থাকিব পাই মই খুব আনন্দিত হৈছোঁ। ধন্যবাদ।